নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেল লাৰ্ণিং কৰ্ণাৰ আসামত, য'ত আপোনালোকে চাব পাৰিব চিটেট, আসাম টেট আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত জড়িত বিভিন্ন বিষয়বস্তুসমূহ আৰু তাৰ লগত জড়িত সমস্যা তথা সমাধানসমূহ। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে মই ক্ষমা খুজিছোঁ, যোৱা দুদিনত মই ভিডিঅ' দিব পৰা নাই, সেইকাৰণে। আজি বন্ধু বান্ধৱীসকল আপোনালোকলৈ মই ভিডিঅ' লৈ আহিছোঁ অহা 10 নৱেম্বৰ হ'বলগীয়া টেট পৰীক্ষাৰ চাইল্ড পেডাগগী LP আৰু UP দুইটা লেভেলৰ চাইল্ড পেডাগগীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে বলক প্ৰশ্নকেইটা আলোচনা কৰোঁ। আপুনি যদি প্ৰশ্নকেইটা চাব বিচাৰে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, আৰু ভিডিঅ'টো কেনে লাগে নিশ্চয় তলত কমেণ্ট কৰি লিখিব আৰু লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে বলক প্ৰথম প্ৰশ্নটো হৈছে ৰুচুৰ মতে কৈশোৰ কাল প্ৰথম অপশ্যনটো হৈছে জন্মৰ পৰা 5 বছৰলৈ, অপশ্যন ক 5 পৰা 12 বছৰলৈ, অপশ্যন গ 12 পৰা 15 বছৰলৈ, অপশ্যন ঘ জন্মৰ পৰা 3 বছৰলৈ। গতিকে আপোনালোকে নিশ্চয় এতিয়ালৈকে পঢ়িছে যে ৰুচুৱে হেৰিক 4টা ভাগত ভাগ কৰিছে, মানুহ জীৱনক 4টা ভাগত ভাগ কৰিছে। গতিকে 4টা কালৰ ভিতৰত কৈশোৰ কাল কোনটো? কৈশোৰ কাল হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঘ 12 পৰা 15 বছৰলৈ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে বৃদ্ধিক সূচায়? অপশ্যন ক জৈৱিক আৰু দৈহিক পৰিৱৰ্তন, অপশ্যন খ সামগ্ৰিক ৰূপত হোৱা পৰিৱৰ্তন, অপশ্যন ঘ বৃদ্ধিৰ সামগ্ৰিক পৰিৱৰ্তন, অপশ্যন ঘ বৃদ্ধি বিশিষ্ট অধ্যয়নৰ বিষয়। বৃদ্ধি মানে আচলতে ডেভেলপমেণ্ট। ডেভেলপমেণ্টটো মানুহৰ কোন ক্ষেত্ৰত হয়? অকল জৈৱিক ক্ষেত্ৰতে হয় নে অকল দৈহিক ক্ষেত্ৰতে হয়? মানসিক কেনেকুৱা ধৰণৰ বৃদ্ধি কেনেকুৱা ধৰণৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জৈৱিক আৰু দৈহিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 3, পিতৃ মাতৃৰ পৰা সন্তানলৈ জৈৱিক ক্ষমতাসমূহ যায়। তাত পিতৃ মাতৃৰ যিবিলাক গুণ সেইবিলাক সন্তানৰ গাত কিদৰে আহে? প্ৰথম অপশ্যন দেহৰ দ্বাৰা, খ সমাজৰ দ্বাৰা, অপশ্যন নম্বৰ 3 জিনৰ দ্বাৰা, অপশ্যন 4 পৰিৱেশৰ দ্বাৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ জিনৰ দ্বাৰা, কাৰণ আমি নিশ্চয় পঢ়িছোঁ যে জিন হৈছে বংশগতিৰ বাহক, অৰ্থাৎ পিতৃ তথা মাতৃৰ গুণবিলাক জিনে সন্ততিৰ গালৈ কঢ়িয়াই লৈ আহে। আজিৰ কুৱেশ্যন নম্বৰ 4, বয়সন্ধিকালৰ কোনটো বৈশিষ্ট্য নহয়? বয়সন্ধিকালৰ বৈশিষ্ট্য তলত 4টা অপশ্যনৰ ভিতৰত 3টা বৈশিষ্ট্য হ'ব বয়সন্ধিকালৰ, এটা নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যৌন চেতনা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সমাজ সংশোধন, কিন্তু অপশ্যন ক যৌন চেতনা, খ বীৰ পূজা আৰু অপশ্যন গ আত্মনিয়োগ, এই তিনিটা হৈছে বয়সন্ধিকালৰ বৈশিষ্ট্য, কিন্তু বৈশিষ্ট্য নহয় যিটো সেইটো হৈছে অপশ্যন ঘ সমাজ সংশোধন। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ গঠন হয়। শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ যিটো ৰাষ্ট্ৰীয়, সেইটো কোন চনত গঠন হৈছিল? অপশ্যন ক 1961 চনত, অপশ্যন খ 1968 চনত, অপশ্যন গ 1957 চনত, অপশ্যন ঘ 2003 চনত। ইয়াৰ শুদ্ধ উত্তৰটো 1961 চনত। মনত ৰাখিব, কাৰণ চন থকা প্ৰশ্নবিলাক অলপ খেলি মেলি হৈ যায় কেতিয়াবা, আৰু মনত ৰখাটো অলপ কষ্টকৰ হয়। নেক্সট কুৱেশ্যন, বৰছাচ ইংক ব্লড টেষ্টৰ বিকাশ ঘটাইছিল। অৰ্থাৎ এইটোক কয় বৰছাচ চিয়াহী দাগ অভিক্ষা অসমীয়াত কয়। এইটোৰ বিকাশ কোনে ঘটাইছিল? কোনজন মনোবিজ্ঞানীয়ে? ইয়াৰ অপশ্যন কটো জন ডিভি, অপশ্যন খ হাৰমেন ৰ'ৰছাক, অপশ্যন গ ৰুচুৱে, অপশ্যন গ বোল্টে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ হাৰমেন ৰ'ৰছাক। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7, ভাৰতবৰ্ষত শিশু বিকাশ আঁচনি কেতিয়াৰ পৰা আৰম্ভ হয়? অপশ্যন ক 1975, অপশ্যন খ 1976, অপশ্যন গ 1967, অপশ্যন ঘ 1957। তো ইয়াৰ শুদ্ধ উত্তৰটো যে ভাৰতবৰ্ষত শিশু বিকাশ আঁচনি আৰম্ভ হৈছিল 1975ত। নেক্সট কুৱেশ্যন নম্বৰ 8, শিশুৰ দৈহিক বিকাশৰ প্ৰয়োজনীয় এটি উপাদান। শিশুৰ দৈহিক বিকাশৰ প্ৰয়োজনীয় উপাদান কোনটো তলৰ? অপশ্যন ক দৈহিক প্ৰৱণতা, অপশ্যন খ দৈহিক যত্ন, অপশ্যন গ দৈহিক ধাৰণা, অপশ্যন ঘ দৈহিক অনুকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দৈহিক যত্ন। নেক্সট কুৱেশ্যন নম্বৰ 9, সংযোগবাদৰ জন্মদাতা, কানেকশ্যনিজম যাক কয় ইংৰাজীত, কানেকশ্যনৰ জন্মদাতা কোন? আৰু অপশ্যন ক ৰাইবাৰ্ণ, অপশ্যন খ গিলফৰ্ড, অপশ্যন গ কলবিন, অপশ্যন ঘ থৰ্ণ্ডাইক। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংযোগবাদ, কানেকশ্যনিজমৰ জন্মদাতা হ'ল E.L. থৰ্ণ্ডাইক। তাৰ আচল নামটো E.L. থৰ্ণ্ডাইক বুলি কয়, যিজন তেওঁ কি কৰিছিল, এটা মেকুৰীৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। তাৰ পৰীক্ষাৰ ভিতৰত ট্ৰায়েল এণ্ড ইৰৰ পদ্ধতিও এটা। নেক্সট কুৱেশ্যনটো হৈছে গেষ্টাল্ট শব্দ। গেষ্টাল্ট শব্দটো ক'ৰ পৰা আহিছে? গেষ্টাল্ট শব্দটো
আহিছে অপশ্যন ক লেটিন শব্দ, অপশ্যন খ ফৰাচী শব্দ, অপশ্যন গ জাৰ্মান শব্দ, অপশ্যন ঘ ইংৰাজী শব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ জাৰ্মান শব্দ। গেষ্টাল্ট শব্দটো জাৰ্মান শব্দৰ পৰা আহিছে। ইয়াৰ গেষ্টাল্টৰ শব্দৰ লগত জড়িত গেষ্টাল্টবাদ নামৰ এটা পৰীক্ষাও আছে যাক গেষ্টাল্টবাদ বুলি কয়। চ' নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11, শিশুৰ মানসিক বিকাশৰ এইটো উপাদান। শিশুৰ মানসিক বিকাশ কোনটো উপাদানৰ কাৰণে হয়? তলত অপশ্যন ক ভাষা শিক্ষা, অপশ্যন খ ভাষাৰ জ্ঞান নথকা, অপশ্যন গ ভাষাৰ প্ৰয়োজন নথকা, অপশ্যন ঘ ভাষা আন্দোলন। ইয়াৰ সম্পূৰ্ণ নিশ্চয় শুদ্ধ উত্তৰ হ'ব অপশ্যন কটো, কাৰণ ভাষা শিক্ষাটোৱে হৈছে শিশুৰ মানসিক বিকাশৰ এটি সুন্দৰ উপাদান, ভাল উপাদান। চ' নেক্সট কুৱেশ্যন হৈছে অপশ্যন কুৱেশ্যন নাম্বাৰ 12, ৰুছুৱে মানৱ জীৱনক কেইটা ভাগত ভাগ কৰিছে? অপশ্যন ক 4টা, অপশ্যন খ 5টা, অপশ্যন গ 3টা, অপশ্যন ঘ 2টা। ৰুছুৱে নিশ্চয় আপোনালোকে এইটো পঢ়িছে যে ৰুছুৱে মানৱ জীৱনক 4টা ভাগত ভাগ কৰিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। নেক্সট কুৱেশ্যন, শৈশৱকালৰ বৈশিষ্ট্য নহয়। তলত 4টা অপশ্যন দিছে, তাত কোনোবা এটা শৈশৱকালৰ বৈশিষ্ট্য নহয়। শিশুৱে নিজৰ শৰীৰটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শিশুৱে নিজৰ শৰীৰটো একেবাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শিশুৱে নিজৰ শৰীৰটো কিছু নিয়ন্ত্ৰণ কৰিব পাৰে, ঘ ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিশুৱে নিজৰ শৰীৰটো কিছু নিয়ন্ত্ৰণ কৰিব পাৰে। অপশ্যন গটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। শৈশৱকালৰ বৈশিষ্ট্য হৈছে এইটো শিশুৱে নিজৰ শৰীৰটো কিছু নিয়ন্ত্ৰণ কৰিব পাৰে। চ' নেক্সট কুৱেশ্যন হৈছে সামগ্ৰিকতাবাদীয়ে চিম্পাঞ্জীৰ ওপৰত পৰীক্ষা চলোৱা মনোবিজ্ঞানীজন হ'ল। সামগ্ৰিকতাবাদ যিটো এটা বিহেভিয়াৰিজম বুলি কয়, এই বিহেভিয়াৰিজমটোৰ ওপৰত তলত দিয়া কোনজন মনোবিজ্ঞানে চাইক'লজিষ্টে পৰীক্ষা চলাইছিল? অপশ্যন ক কফকা, অপশ্যন খ কোহলাৰ, অপশ্যন গ ক্ৰু, অপশ্যন ঘ মালিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ কোহলাৰ। কোহলাৰে সামগ্ৰিকতাবাদক চিম্পাঞ্জীৰ ওপৰত এটা পৰীক্ষা চলাইছিল। চ' নেক্সট কুৱেশ্যন, একেবাৰে শেষৰ কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ। পাৰ্চনা শব্দৰ অৰ্থ হ'ল, আচলতে অপশ্যন কটো হৈছে মুখ, অপশ্যন খ সুগন্ধিৰ নাম, অপশ্যন গ ব্যক্তিত্ব, অপশ্যন গ ব্যক্তি। আচলতে পাৰ্চনা শব্দটো হৈছে পাৰ্চনেলিটিৰ পৰা, যিটো আমাৰ চিলেবাছত আছে পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্ব। চ' এই ব্যক্তিত্বৰ পাৰ্চনা শব্দটো আহিছে, ইয়াৰ অৰ্থ হৈছে মুখ। অপশ্যন নম্বৰ ক, ইয়াৰ শব্দ হৈছে মুখ। চ' আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে প্ৰশ্নকেইটা আৰু বুজি পাইছে, মনত ৰাখিব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। আৰু আপোনালোকে যদি আৰু মোৰ ভিডিঅ' চাব পাৰে, তলত লিংক আছে, লিংক এটা ক্লিক কৰিব আৰু মোৰ ভিডিঅ'কেইটা চাব। আৰু যদি মোৰ চেনেলটো আপুনি নতুন চাই আছে আজি, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকন বাটনটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপুনি সময়মতে পায়। চ' আজিলৈ ইমানেই। সাহলৈ চোৱাৰ বাবে ধন্যবাদ।